নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰুপেটাৰ অন্তৰ্গত পুৰণ ভৱানীপুৰ গাঁৱত। এই গাঁওখনতে জন্ম এজন প্ৰতিভাৱান শিল্পীৰ, যিজন শিল্পীক আমি আপোনালোকৰ ওচৰত আজি চিনাকি কৰি দিবলৈ ওলাইছোঁ। আমি এই শিল্পীজনক ইতিমধ্যে লগ পাই আহিছোঁ বিভিন্ন সংগীত প্ৰতিষ্ঠানত, লগতে তেওঁক বিভিন্ন সংগীত অনুষ্ঠানত বিচাৰকৰ আসন অলংকৃত কৰাও আমি দেখি আহিছোঁ। এই শিল্পীগৰাকীক আমি চিনাকি কৰি দিয়াৰ আগতে মই আপোনালোকক এটা কথা জনাই থওঁ যে যিবিলাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ এই CMC মিউজিক এণ্ড ড্ৰামা চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া মই চিনাকি কৰাই দিছোঁ আমাৰ অতিকে মৰমৰ শিল্পী বিপুল দাস। নমস্কাৰ। আমি আপোনাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই প্ৰথমে জানিব খুজিছোঁ যে আপোনাৰ সংগীত জীৱনৰ আৰম্ভণি কেনেকৈ হ'ল, সেই বিষয়ে অলপমান। মোৰ আচলতে সংগীত জীৱন আৰম্ভ হয় 1991 চনৰ পৰা, আৰু 1991 চনত মই মেট্ৰিক পাছ কৰোঁ। তাৰপিছতে মই সংগীতৰ আনুষ্ঠানিক যিটো শিক্ষা ক্লাছিকেল, সেই শিক্ষা আৰম্ভ কৰোঁ। আনুষ্ঠানিক শিক্ষা ক'ত লৈছিলে? আৰু আনুষ্ঠানিক শিক্ষাটো মই প্ৰথমতে সৰুপেটাৰ সংগীত বিদ্যালয়ত মই আৰম্ভণি কৰিছিলোঁ। সেই সময়ত গুৰু কোন আছিল আপোনাৰ? গুৰু আছিল আমাৰ হৰেকৃষ্ণ ছাৰ, হৰেকৃষ্ণ তালুকদাৰ ছাৰ। তাৰপিছত মই তাৰ পৰা গ'লোঁ বৰপেটা ৰোডলৈ। বৰপেটা ৰোডৰ এখন সংগীত বিদ্যালয়ৰ পৰা মই বিশাৰত ডিপ্ল'মা লওঁ 1996 চনত। 1996 চনত মই বিশাৰত লওঁ, আৰু তাৰপিছতে মই যিটো মোৰ জেনেৰেল যিটো গ্ৰেজুৱেশ্যন সেইটোও কমপ্লিট কৰোঁ। তাৰপিছত মই সংগীত শিক্ষক হিচাপে আনন্দবজাৰৰ ওচৰত ভকুৱামাৰী বুলি এখন হাইস্কুল আছে, তাতে মই কাম কৰি আছোঁ। বৰ্তমানো মই কৰি আছোঁ, কিন্তু দুৰ্ভাগ্য এইটোৱে যে চৰকাৰে এতিয়ালৈকে সংগীত শিক্ষকসকলক মৰ্যাদাটো দিয়া নাই। ঠিক আছে, আমাৰ এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় তেওঁলোকে কিবা ভাবিব। এইবাৰ আপোনাক মই সুধিব খুজিছোঁ যে আপোনাৰ সংগীতৰ ক্ষেত্ৰত আপোনাৰ প্ৰেৰণা উৎস কোন? এইটো সঁচা কথা ক'বলৈ গ'লে মোৰ দেউতাৰ কথাই ক'ব লাগিব, কাৰণ দেউতাই মোক আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ সংগীত নহয় বুলি তেখেতে বাৰম্বাৰ মোক কৈছিল, যাৰ কাৰণে তেখেতৰ প্ৰেৰণাতেই মই আজি সংগীতৰ সৈতে মই জড়িত হৈ থাকিব পাৰিছোঁ আৰু সংগীতৰ আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰিছোঁ। ঠিক আছে, এইখিনিতে আপোনাৰ এটি ভাল লগা গীত আমাৰ দৰ্শকসকলৰ কাৰণে অকণমান শুনাই দিয়ক। মোৰ ভাল লগা গীত আছে, আচ্ছা ঠিক আছে, মই গাইছোঁ। মোৰ তমোৰ নিখাটি যেন তাৰে বোৱা এখনি নীলা চাদৰ, বিমূৰ তমোৰ নিখাটি যেন তাৰে বোৱা এখনি নীলা চাদৰ, তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ, এখনি নীলা চাদৰ। আচ্ছা, ধন্যবাদ জনাইছোঁ। এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব খোজোঁ। আপুনি বিভিন্ন অনুষ্ঠানত সংগীত পৰিৱেশন কৰি আহিছে আৰু বিভিন্ন অনুষ্ঠানত বিচাৰকৰ পদো অলংকৃত কৰিছে। এই বিষয়ে আপোনাৰ কিবা অলপ ব্যক্তিগত অভিজ্ঞতা আমাৰ দৰ্শকসকলৰ কাৰণে? এইটো আচলতে ক'বলৈ গ'লে মোক বিচাৰক হিচাপে বিভিন্ন অনুষ্ঠানত মাতে, এইটো মোৰ কাৰণে এটা সৌভাগ্য, আৰু নিশ্চয় মোৰ ওপৰত কিবা এটা আত্মবিশ্বাস সকলোৰে আছে যে তেওঁ যিটো বিচাৰ কৰিব এইটো শুদ্ধ হ'ব, শুদ্ধকৈয়ে কৰিব, তেনেকুৱা এটা আত্মবিশ্বাস সকলোৰে আছে কাৰণে মই হয়তো ভাবোঁ, আৰু এইটো মোৰ কাৰণে বৰ গৌৰৱৰ বিষয়। এইখিনিতে আপোনাৰ ভৱিষ্যত গানক লৈ বা সংগীতক লৈ কিবা পৰিকল্পনা আছে নেকি? অলপমান পৰিকল্পনাটো মোৰ বহুতেই আছিল আচলতে, কিন্তু মই এটা ক্ষেত্ৰতে বৰ বাধা পাই গ'লোঁ মোৰ জীৱনত।
মই যিখন স্কুলৰ কথা অলপ আগতে উল্লেখ কৰিছোঁ আচ্ছা। সেইখন স্কুলত মই ভবা নাছিলোঁ যে এনেকৈ মই বাধা পাম বা মোৰ পোষ্টটো চৰকাৰে মঞ্জুৰ নকৰিব। তাৰ কাৰণে মই আৰ্থিকভাৱে যথেষ্ট দুৰ্বল হৈ গ'লোঁ আৰু মানসিকভাৱেও যথেষ্ট ভাঙি পৰিছোঁ। এইটোৱে মোৰ ক'বলগীয়া। স্কুলখনৰ নামটো জনাব নেকি আপুনি? কোনখন স্কুল? মোৰ স্কুলখনৰ নাম DTBM নৱজাগৰণ হাইস্কুল, ভকুৱামাৰী। বাক্সা জিলা পৰে ন? বাক্সা জিলাত পৰে। আচ্ছা আচ্ছা, ঠিক আছে বাৰু। এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ যে আজিকালি বৰ্তমানতো গানৰ ষ্টাইলটো কমপ্লিট চেঞ্জ হৈ গৈছে। মানে আগৰ যিটো আমি গান শুনিছিলোঁ বা ৰেডিঅ' শুনিছিলোঁ, ৰেডিঅ'ৰ যিটো গানৰ মাধুৰ্য বা অন্যান্য যিবিলাক গানৰ যিটো ষ্টাইল আছিল আগৰ, ইমান ধুনীয়া মাদকতা আছিল, আজিকালি সেই ষ্টাইলটো প্ৰায় বিলুপ্তি পোৱাৰ নিচিনা হৈছে। এই বিষয়ে আপুনি কি ক'ব? আচলতে কথাটো সঁচা। বৰ্তমান মানুহৰ মনবিলাক যথেষ্ট চঞ্চল হৈ গৈছে। গতিকে সেই চঞ্চল গীতবিলাককে মানুহে আঁকোৱালি লয়। আগতে আমি যেতিয়া সংগীত পৰিৱেশন কৰিছিলোঁ বিভিন্ন অনুষ্ঠানত, যথেষ্ট গম্ভীৰ ধৰণৰ গান আমি গাইছিলোঁ বা বিভিন্ন শিল্পীৰ পৰা শুনিছিলোঁ। তেনেকৈ বৰ ভাল লাগিছিল, বৰ মাধুৰ্যতা আছিল সংগীতৰ মাজত, আৰু গীতবিলাক চিৰদিনৰ কাৰণে বৰ্তমানেও চলিয়ে আছে। মেলোডি আছিল, আগত খুব ভাল লগা গান আছিল। মিউজিকে গানবিলাকক বহুত তল পেলাই দিয়ে। নুশুনাই হ'ল। মিউজিক নহ'লে একোৱেই নহয়। কিন্তু আমি গাঁৱতে আমাৰ হাৰমনিয়াম আৰু তবলা হ'লে যথেষ্ট আছিল, আৰু বৰ বেছি গীটাৰখন হ'লে হয়। আৰু এতিয়াও মই কওঁ, আৰু এতিয়াও মই সংগীত পৰিৱেশন কৰিলে এতিয়াও মই তেনেকুৱা পৰিৱেশ কৈ মই অনুষ্ঠান নকৰোঁৱেই। ঠিক আছে বাৰু। এইখিনিতে আপোনাৰ ভাল লগা আৰু এটি গীত আমাৰ দৰ্শকসকলৰ কাৰণে। ভাল লগা গীতটো মোৰ বহুতেই আছে। তথাপিতো এতিয়া আপুনি চাৰু গোহাঁই ডাঙৰীয়াৰ গান খুব ভাল পায়, পুলক বেনাৰ্জী ডাঙৰীয়াৰ গান খুব ভাল পায়, তেখেতসকলৰ কিবা এটা ভাল। ঠিক আছে, মই পুলক বেনাৰ্জীৰ এটি গীত অলপমান গাই শুনাইছোঁ। ফুলৰে মেলাতে পখিয়ে গীত গায়, ফুলৰে মেলাতে পখিয়ে গীত গায়, মৌমাখি গুণগুণ সুর তুলে বিনা, তাকে দেখি বুলবুলি নাধিন ধিনা তবলা বজায়, মইনায় আনন্দতে সরগম গায়, গাপা পা 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 পা, গাপা ধানি ধাপা মাগা মা, রে পা মাগা রে মাগা রে সাগা রে সা নি সা সা সা, সারে গা মা পা ধা নি সা। ফুলরে মেলাতে পখিয়ে গীত গায়, ফুলরে মেলাতে পখিয়ে গীত গায়, মৌমাখি গুনগুন সুর তুলে বিনা, তাকে দেখি বুলবুলি নাধিন ধিনা তবলা বজায়, মইনায় আনন্দতে সরগম গায়, গাপা পা পা গাপা ধানি ধাপা মাগা মা, রে পা মাগা রে মাগা রে সাগা রে সা নি সা 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 সা, তারে গামা পা ধানি সা। ফুলরে মেলাতে। ধন্যবাদ আপোনাক। শেষত মই আপোনাক এটা কথা সুধিব খুজিছোঁ, নতুন প্ৰজন্ম যিবিলাক আমাৰ সংগীতৰ ক্ষেত্ৰখনত আগুৱাই আহিছে বা আহিব বিচাৰে, তেওঁলোকক আপুনি কি ক'ব? নতুন প্ৰজন্মৰ বিষয়ে মই ক'বলৈ গ'লে মই সকলোকে মই অনুৰোধ জনাওঁ এইটোৱে যে তেওঁলোকে যেন তেওঁলোকৰ ল'ৰা ছোৱালী আনুষ্ঠানিক শিক্ষাৰ, সংগীতৰ যিটো আনুষ্ঠানিক শিক্ষা তাৰ বাবে গুৰুত্ব দিয়ে, সেইখিনিয়ে মোৰ ক'বলগীয়া বিষয়। ঠিক আছে, এতিয়া একদম শেষলৈ আহিছোঁ।
আমাৰ দৰ্শকসকলে কেতিয়াবা আপোনাক সাংস্কৃতিক অনুষ্ঠানত বিচাৰিব পাৰে বিচাৰক হিচাপে হওক বা মানে সংগীত পৰিৱেশনৰ কাৰণে হওক তেতিয়া আপোনাক বিচাৰি পাব লাগিব তাৰ কাৰণে আপুনি আপোনাৰ ফোন নম্বৰটো আমাৰ দৰ্শকসকলক কৈ দিয়ক ঠিক আছে 8638905923 আকৌ এবাৰ কওক 8638905923 ধন্যবাদ মই অনুষ্ঠান সামৰিম তাৰ আগতে আপোনালোকক আকৌ এবাৰ কৈছোঁ যিবিলাকে মোৰ ACMC মিউজিক এণ্ড ড্ৰামা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক লগতে লাইক কমেণ্ট শ্বেয়াৰ আৰু ভিডিঅ'টো যাতে এই ভিডিঅ'টোৰ মাধ্যমেৰে যাতে পপুলাৰ হয় বা সকলো ৰাইজে চিনি পায় তাৰ কাৰণে এইটো শ্বেয়াৰ কৰক আকৌ আপোনাৰ এটি গানেৰে আমি সমাপ্ত কৰিম এটি গান চাৰু গোহাঁই ডাঙৰীয়াৰ গানটি গাই দিয়ক যদি অসুবিধা নাই ঝিলমিল জোন জলে কপাল স্থির তরা জলে নয়ন মোর যে হৃদয়ে জলে তোমারে নিবিড় মরম ঝিলমিল জোন জলে কপাল স্থির তরা জলে নয়ন আকৌ লগ পাম এনেকৈ অন্য এজন শিল্পীক লৈ তাৰ বাবে অপেক্ষা মাথো কেইটামান দিনৰ ধন্যবাদ